ফেব্ৰুৱাৰী বিশ্ব জলাশয় দিৱস। জলাশয়সমূহ বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী চৰাই আৰু থলুৱা চৰাইৰ লগতে মৎস্য বৈচিত্ৰ্যৰ মূল আৱাসভূমি। আৰু এইবোৰৰ ক্ষেত্ৰত আমি সততে বৰ্তমান সময়ত দেখা পোৱা মূল সমস্যাটো হৈছে ব্যক্তিগত স্বাৰ্থত জলাশয়সমূহৰ ক্ষেত্ৰত চলোৱা অত্যাচাৰ। আজি জলাশয় দিৱস আৰু এই জলাশয় দিৱসৰ সৈতে সংগতি ৰাখি আমি পোৱাবাৰী দলনিত যিটো পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ যত্ন কৰিম। আৰু ইয়াত থকা আপোনালোকে ইতিমধ্যে কাম চৰাইবিলাকক আমি বিভিন্ন সময়ত দেখাইছোঁ, ইয়াৰ কাম চৰাই বৈচিত্ৰ্যৰ ছবিবিলাক আমি দেখাইছোঁ। আৰু আমি অলপতে আজি আমি আচলতে আমি অকুহাবক দেখিছোঁ। আমি ইয়াত থাকে কিন্তু প্ৰায় আমাৰ দেখাৰ সৌভাগ্য হোৱা নাছিলে, মাজে মাজে দেখা পাওঁ। আৰু আজি একেলগে আমি 4-5টা অকুহাবক দেখিছোঁ। গতিকে আমাৰ আজিৰ দিনটো জলাশয় দিৱসৰ এই দিনটোত জলাশয়ত থকা পৰিভ্ৰমী চৰাই আৰু থলুৱা চৰাইসমূহৰ গুৰুত্ব বুজাবলৈ ইয়াতকৈ আৰু বেলেগ কথা ক'ব হয়তো নালাগে। বাৰু আমি পোৱাবাৰী দলনিত উপস্থিত হৈছোঁ। আটাইতকৈ দুখ লগা বিষয় যে এইখন এখন কি হয় প্ৰস্তাৱিত পক্ষী উদ্যান হয়, কিন্তু বৰ্তমানৰ প্ৰস্তাৱিত পক্ষী উদ্যানৰ পক্ষী একেবাৰে নাই। 16-17 বিধ পক্ষী বাহিৰে ইয়াত আৰু পোৱা নাযায়, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যিটো পানী, জলাশয় বুলি ক'লে আমি কি হয় অলপমান পানী এটুপি পোৱা যায়। ইয়াত কি হয় আমাৰ অঞ্চলত মানে পানীৰ ইমানে খুব বেছি জলাশয় থকাৰ বাবে ইয়াৰ গুৰুত্ব এতিয়া উপলব্ধি কৰিব পৰা নাই। কিন্তু ৰাজস্থানৰ দৰে যিবোৰ মৰুভূমি ঠাই আছে তাত তেওঁলোকে এই জলাশয়বোৰৰ গুৰুত্ব উপলব্ধি কৰিছে। বৰ্তমান সময়ত আমাৰ কি হয় এই জলাশয়সমূহ ধ্বংস হৈ গৈ আছে। যদি এই জলাশয়সমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি যদি ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত আমি যদি ব্যৱস্থা ল'ব নোৱাৰোঁ তেনেহ'লে ইয়াৰ ফল ভয়াৱহ হ'ব। আৰু হোমেন বৰগোহাঁই ঢকুৱাখানালৈ আহি মাত্ৰ এটা কথাই বিচাৰিছিলে, ঢকুৱাখানাৰ চাৰিকা নদীখন মোক উভতাই দিয়ক। কি লাগে বুলি যেতিয়া প্ৰশ্ন কৰিছিলে হোমেন বৰগোহাঁই ঢকুৱাখানাৰ পৰা কি বিচাৰে, তেতিয়া ঢকুৱাখানাৰ হোমেন বৰগোহাঁই কৈছে মোক অতীতৰ যিখন চাৰিকা নদী আছিলে সেইখন মোক উভতাই দিয়ক বুলি কৈছিলে। এতিয়া আচলতে বিলবিলাক সংৰক্ষণ কৰিব লাগে বুলি তেনেকৈ কোৱাই নহয়, আমি গছপুলি ৰুব লগাতে সীমাবদ্ধ। গছপুলি ৰুব, পৰিৱেশ সংৰক্ষণ মানে গছপুলি ৰোৱা। গতিকে গছপুলি ৰোৱা মানে হয়, পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলিৰ ভূমিকা এইকাৰণেই বেছি, কাৰণ তেওঁলোকে আমাৰ জীৱনদায়িনী অক্সিজেন দিয়ে আৰু তাতোকৈ ডাঙৰ কথা আমাৰ পৰা কাৰ্বন ডাই অক্সাইড দিয়ে। সেইকাৰণে সেই গছৰ ভূমিকা সঁচাই গুৰুত্বপূৰ্ণ। কিন্তু তাৰ বাদ দি বাকীখিনি উপাদানৰ সংৰক্ষণৰ অবিহনে কেৱল গছপুলি ৰুই কিন্তু আমি পৰিৱেশ সংৰক্ষণ কৰিব কেতিয়াও নোৱাৰোঁ। বিশ্ব জলাশয় দিৱস উপলক্ষে মই আৰু কেইবাজনো ঢকুৱাখানাৰ প্ৰকৃতিপ্ৰেমীয়ে ঢকুৱাখানাস্থিত পোৱাবাৰী দলনিত আমি উপস্থিত হৈছোঁ। সংৰক্ষণৰ ক্ষেত্ৰত আমি সকলোৱে সজাগ সচেতনতা, আৰু যিসকলে এই ক্ষেত্ৰত অজাগ নহয় বা সচেতন নহয় তেওঁলোকক আমি এই ক্ষেত্ৰত তেওঁলোকক সজাগ আৰু সচেতন কৰি তুলিব লাগিব।